নমস্কাৰ। আজি মই বনাবলৈ আৰম্ভ কৰিছোঁ বুট আলুৰ ভাজি। এয়া মই তেল দিছোঁ, তেল গৰম হৈ গৈছে আৰু মই কাটি থোৱা পিঁয়াজ জলকীয়াখিনি দিছোঁ। এয়া মই এনেকৈ ভাজি আছোঁ। পিঁয়াজ জলকীয়াখিনি মোৰ লাহে লাহে ৰঙচুৱা হৈ গৈছে আৰু মই এতিয়া বুট আলু দিছোঁ। এনেদৰে মই লৰাই গৈছোঁ। সোৱাদ অনুসৰি নিমখ, হালধি গুড়ি দিছোঁ। গোটেই মিশ্ৰণখিনি মই এনেকৈ লৰাই গৈছোঁ বুট আলুৰ ভাজি। এয়া মোৰ বুট আলুৰ ভাজি লাহে লাহে হৈ গৈছে। এয়া মোৰ সম্পূৰ্ণ হৈয়ে গৈছে বুট আলুৰ ভাজি। খাবলৈ খুব ভাল লাগে, মোৰ সম্পূৰ্ণ ৰেডি। আপোনালোকে এনেকৈ বনাই খাবচোন। বহুত সহজ পদ্ধতিত বনাব পৰা ৰেচিপি হয়, খাবলৈও ভাল লাগে। চাহৰ লগতো খাব পৰা যায় আৰু সুদায়ো খাব পাৰি, ভাতৰ লগতো খাব পৰা যায়। ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। এয়া আছিল আছামিজ থালি ৰেচিপি ব্লগছ ভিডিঅ'। ধন্যবাদ।